মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ভিডিঅ'টোত আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ অন্যান্য পাঠটোৰ ইতিমধ্যে আমি ৰাষ্ট্ৰসংঘ কিদৰে জন্ম হ'ল আৰু ইয়াৰ উদ্দেশ্যসমূহ আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পালা। আজি আমি ইয়াৰ পিছৰ অংশ ৰাষ্ট্ৰসংঘৰ নীতি বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে মই ৰাষ্ট্ৰসংঘৰ নীতিসমূহ পইণ্ট ৱাইজত এটা এটাকৈ বুজাই দিম, তোমালোকে বহীত লিখি ল'বা। ৰাষ্ট্ৰসংঘৰ নীতি। ৰাষ্ট্ৰসংঘৰ নীতিসমূহ আছিল এনেধৰণৰ। এক নম্বৰত আছিল সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। মানে ইয়াত নীতি মানে কি বুজাইছে যে ৰাষ্ট্ৰসংঘ অনুষ্ঠানটো কিছুমান নীতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কাম কাজবিলাক চলাই দিব। বুজি পাইছানে? যেনে এক নম্বৰটো কি বুলি কৈছে, সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত। অৰ্থাৎ যিহেতু ৰাষ্ট্ৰসংঘৰ অধীনত যিমানবিলাক ৰাষ্ট্ৰ আছে, 197খন, কিন্তু তোমালোকৰ ভিতৰত 193খন দিয়া আছে। সকলো সদস্য ৰাষ্ট্ৰৰে সাৰ্বভৌম ৰাষ্ট্ৰসংঘৰ, আৰু তেওঁলোকক সকলোকে সাৰ্বভৌম বুলি ধৰি লৈ তেওঁলোকক কি ক'ব, ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। সকলো সাৰ্বভৌম ৰাষ্ট্ৰৰ ভিত্তিত, নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘটো প্ৰতিষ্ঠা হ'ব বুলি কৈছে। এক নম্বৰ। দুই নম্বৰ হৈছে ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। ঠিক আছে। ইয়াত ৰাষ্ট্ৰসংঘৰ চনৰ অৰ্থাৎ সংবিধানখনত যিমানবিলাক নিয়মাৱলী উল্লেখ হৈছিলে সেই নিয়মখিনি মতে ৰাষ্ট্ৰসংঘই দায়িত্ববিলাক পালন কৰিব। অৰ্থাৎ সংবিধানৰ বাহিৰত থাকি ৰাষ্ট্ৰসংঘই কোনো কাম নকৰে। 3 নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায়
কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। অৰ্থাৎ ইয়াত কি ক'ব বিচাৰিছে যে সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ বুজি পালানে যে ৰাষ্ট্ৰসংঘৰ অৰ্থাৎ যিমানবিলাক ৰাষ্ট্ৰ আছে সেই সদস্য ৰাষ্ট্ৰসমূহে যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব, কোনো ধৰণৰ যুদ্ধ আশ্ৰয় ল'ব নোৱাৰিব বুলি কৈছে। গতিকে আৰু ইয়াৰ যোগেদি কি কৰিব লাগিব শান্তি নিৰাপত্তা আৰু ন্যায় তেওঁলোকে ব্যাঘাত কৰিব নোৱাৰিব বুলি কৈছে। কোনো এখন ৰাষ্ট্ৰৰ শান্তি ক্ষেত্ৰত ব্যাঘাত কৰিব নোৱাৰিব, নিৰাপত্তা তেওঁলোকে বিঘ্নিত কৰিব নোৱাৰিব বা সেই ৰাষ্ট্ৰখনৰ ন্যায় ক্ষেত্ৰত কোনো ধৰণৰ আঘাত নকৰাকৈ শান্তিপূৰ্ণভাৱে বিবাদসমূহ তেওঁলোকে মীমাংসা কৰিব লাগিব। বুজি পাইছা এতিয়া? ঠিক আছে। ইয়াৰ পিছৰ পইণ্টটো আছে ইয়াৰ 4 নম্বৰ পইণ্ট আছে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। অৰ্থাৎ ইয়াত কি ক'ব বিচাৰিছে যে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰিব হ'লে অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক উন্নত কৰিবৰ কাৰণে কোনো সদস্য ৰাষ্ট্ৰই ইখনৰ ভিতৰত যুদ্ধ আশ্ৰয় ল'ব লাগিব। অৰ্থাৎ শক্তি প্ৰয়োগ মানে কি বুজাইছে ইয়াত তেওঁলোকে যুদ্ধ কৰিব নোৱাৰিব বুলি কৈছে, সেইটো বুজাইছে। 5 নম্বৰটো আছে সনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা
শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰ সহায় কৰিব নোৱাৰি সহায় কৰিব নোৱাৰি তো 5 নম্বৰ পইণ্টত কি কৈছে যে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সংবিধানখনত উল্লেখ কৰা আছে যে কি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে অৰ্থাৎ কোনো এখন ৰাষ্ট্ৰৰ ওপৰত বা দুখন ৰাষ্ট্ৰৰ ওপৰত বা তাতোধিক ৰাষ্ট্ৰৰ ওপৰত যদি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰে লাগিলে এই শাস্তিমূলক ব্যৱস্থা হ'ব অন্য ব্যৱস্থা হ'ব তেতিয়া সদস্য ৰাষ্ট্ৰসমূহে বাকী যিবিলাক সদস্য আছে 193খন ধৰি লোৱা সদস্য ৰাষ্ট্ৰ আছে আৰু সেই 193খন কিতাপৰ মতে 193খন দিয়া আছে গতিকে 193খন সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে তাৰ ভিতৰত ধৰা হ'ল 2খন বা 3খন সদস্য ৰাষ্ট্ৰৰ কিবা কাৰণত যুদ্ধ বা কোনো আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যাঘাত কৰা কামত তেওঁলোক লিপ্ত হ'ল তেতিয়া ৰাষ্ট্ৰসংঘই সেই সদস্য ৰাষ্ট্ৰখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে তেতিয়া বাকী যিখিনি সদস্য ৰাষ্ট্ৰ আছে তেওঁলোকে ৰাষ্ট্ৰসংঘক সেই কামটোত ছাপোৰ্ট কৰিব লাগিব আৰু লগতে কি বুলি কৈছে ছাপোৰ্ট কৰিব লাগিব কিন্তু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসংঘক ছাপোৰ্ট কৰিলে কিন্তু যিখন ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে সেই ৰাষ্ট্ৰখনৰ কিন্তু সদস্য ৰাষ্ট্ৰসমূহে সহায় কৰিব নোৱাৰিব ধৰা হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ তেনে ক্ষেত্ৰত পাকিস্তানে ধৰি লওক প্ৰথম অৱস্থাত নিজে ভাৰতবৰ্ষ আক্ৰমণ কৰিলে আৰু তেনে আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘই পাকিস্তানৰ ওপৰত ধৰা হ'ল বা ভাৰতবৰ্ষৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই হওক চীন হওক বা অন্যান্য যিবিলাক সদস্য আছে তেতিয়া সেই তেনে কামত ৰাষ্ট্ৰসংঘক ছাপোৰ্ট কৰিব ঠিক আছে কিন্তু তেওঁলোকে সেইবুলি পাকিস্তান বা ভাৰতবৰ্ষে যদি যুদ্ধত লিপ্ত হৈছে কিন্তু তেওঁলোকক যিখন ৰাষ্ট্ৰ দোষী বুলি প্ৰমাণিত হ'ব ৰাষ্ট্ৰসংঘই যিখন ৰাষ্ট্ৰ দোষী বুলি প্ৰমাণিত কৰিব সেই ৰাষ্ট্ৰখনক কিন্তু সহায় কৰিব লাগিব সেই কথাটো সেইটো এটা নীতি আছে বুজি পাইছে অৰ্থাৎ সেই ৰাষ্ট্ৰখনক শাস্তিমূলক ব্যৱস্থাটোৱে বাকী সদস্য ৰাষ্ট্ৰসমূহে তেওঁলোকক অকলশৰীয়া অনুভৱ কৰিব লাগিব শেষৰ পইণ্টটো আছে নম্বৰ পইণ্টটো আছে ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব এশাৱনটো খুব মন কৰিবলগীয়া ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব অৰ্থাৎ ইয়াত কি বুজাইছে যে ৰাষ্ট্ৰসমূহৰ মাজত কোনো সংঘাত হ'লে যুদ্ধ হ'লে বা অন্যান্য বিষয়ত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনে ক্ষেত্ৰতে ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বা ৰাষ্ট্ৰসংঘই মাত মাতিব পাৰিব সদস্য ৰাষ্ট্ৰ কিন্তু প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰৰ যিবিলাক তেওঁলোকৰ নিজৰ যিবিলাক ভিতৰুৱা বিষয় আভ্যন্তৰীণ যিবিলাক ভিতৰুৱা বিষয় সেই ভিতৰুৱা বিষয়সমূহত কিন্তু ৰাষ্ট্ৰসংঘই কোনো বাধা প্ৰদান কৰিব নোৱাৰিব অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখনৰ নিজৰ যিবিলাক চৰকাৰৰ যিবিলাক প্ৰব্লেম বা ৰাষ্ট্ৰখনৰ ভিতৰত যিবিলাক আভ্যন্তৰীণ যিবিলাক সমস্যা সেই সমস্যাবিলাক বা তেওঁলোকৰ সেই সমস্যাবিলাকৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কিন্তু তেওঁলোকক কোনো বাধা দিব নোৱাৰিব তেওঁলোকৰ যিবিলাক প্ৰব্লেম আছে বা তেওঁলোকৰ মাজত যিখিনি সমস্যা আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু কোনো হস্তক্ষেপ কৰিব নোৱাৰিব ভিতৰুৱা বিষয়ত মাত মাতিব নোৱাৰিব ৰাষ্ট্ৰসমূহৰ মাজৰ বিষয়তহে ৰাষ্ট্ৰসংঘই মাত মাতিব পাৰিব গতিকে এইকেইটা হৈছে ৰাষ্ট্ৰসংঘৰ নীতি তোমালোকে এই পৰীক্ষা মন ৰাখিব অহাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে বুজি পাইছা
এতিয়া আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ অংগ। ৰাষ্ট্ৰসংঘৰ অংগ অংগ বুলি ক'লে তোমালোকে নিশ্চয় বুজি পাইছা যে আমাৰ মানুহৰ হাত ভৰি চকু কাণ নাক মুখ জিভা আদি কৰি বিভিন্ন অংগ আছে, হয় নহয়? ঠিক তেনেদৰে ৰাষ্ট্ৰসংঘৰো ইয়াত অংগ আছে কৈছে। এতিয়া ৰাষ্ট্ৰসংঘৰ অংগ নেকি? ৰাষ্ট্ৰসংঘ এটা অনুষ্ঠান, গতিকে ইয়াৰ অনুষ্ঠানটোনো কি অংগ হ'ব? গতিকে ইয়াৰ কি হাত ভৰি আছে নেকি বা ইয়াৰ চকু কাণ আছে নেকি? তেনেকুৱা নহয়। ইয়াৰ অংগ মানে কি বুজাইছে যে এই ৰাষ্ট্ৰসংঘ অনুষ্ঠানটো কিছুমান ইয়াৰ উপ অনুষ্ঠানৰ দ্বাৰা, অৰ্থাৎ কাম কাজত সহায় কৰিবৰ কাৰণে কিছুমান অন্যান্য অনুষ্ঠান আছে, বুজি পালানে? সেইবিলাককে অংগ বুলি কোৱা হৈছে। আৰু সেই অনুষ্ঠানবিলাকে বা সেই সংগঠনবিলাকে বা সেই সংস্থাবিলাকে ৰাষ্ট্ৰসংঘক বিভিন্ন কামত সহায় কৰি আহিছে, বুজি পালা? গতিকে ৰাষ্ট্ৰসংঘৰ ইয়াত প্ৰধান অংগ দিছে। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা, মনত ৰাখিব। প্ৰধান অংগ 6টা। দিছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা। তাৰে 1 নম্বৰটো হৈছে সাধাৰণ সভা। 1 নম্বৰ অংগটোৰ নাম প্ৰথম অংগটোৰ নাম হৈছে, আৰু এই সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ বুলি কোৱা হয়। বুজি পাইছানে যে সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। ই হৈছে সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ এটা আটাইতকৈ ডাঙৰ অংগ। আৰু ৰাষ্ট্ৰসংঘৰ যিমানবিলাক সদস্য ৰাষ্ট্ৰ আছে, কিমান আছিলে? 193 খন আছিল, হয় নহয়? আৰু গতিকে এই 193 খন সদস্য ৰাষ্ট্ৰ, 193 খন সদস্য ৰাষ্ট্ৰৰ মনত ৰাখিবা 193 খন কিতাপৰ মতে 193 খন সদস্য ৰাষ্ট্ৰ আছে। আৰু এই 193 খন সদস্য ৰাষ্ট্ৰৰ প্ৰত্যেকৰে পৰা 5 জন সদস্য, যেনে তোমালোকৰ আমেৰিকাৰ পৰা 5 জন, চাইনাৰ পৰা 5 জন, ৰাছিয়াৰ পৰা 5 জন, তেনেকৈ কৰি মুঠতে গোটেই 193 খন সদস্য ৰাষ্ট্ৰৰ পৰা 5জনকে মেম্বাৰ এই সাধাৰণ সভাৰ সদস্য হ'ব। বুজি পাইছানে? সদস্য হ'ব পাৰে। গতিকে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰৰ পৰা 5জনকে মেম্বাৰ ইয়াৰ মেম্বাৰ হ'ব, আহিব। বুজি পালা? ইয়াত যোগ হ'ব আৰু হয়। কিন্তু এটা কথা মনত ৰাখিবা, যেতিয়া সাধাৰণ সভাৰ ইয়াৰ প্ৰত্যেক বছৰে ইলেকশ্যন হয়, নিৰ্বাচন হয়, নতুন সদস্য নিৰ্বাচন হয়, প্ৰত্যেক বছৰে যেতিয়া বছৰেকত এবাৰ অধিৱেশন হয় আৰু তাতে তেওঁলোকৰ নিৰ্বাচন হয়, আৰু সেই নিৰ্বাচনৰ সময়ত যেতিয়া ভোটদান কৰা হয়, ইলেকশ্যন পাতে, তেতিয়া কিন্তু সেই 5জন সদস্য যে আহিলে, মেম্বাৰ যে আহিলে, তাৰ যিকোনো এজন, 5জনৰ পৰা যিকোনো এজনেহে সেই নিৰ্বাচনত ভোটদান কৰিব পাৰিব। ধৰি লোৱা তোমালোকৰ আমেৰিকাৰ পৰা 5জন মেম্বাৰ ৰাষ্ট্ৰসংঘৰ যদি সাধাৰণ সদস্য, কিন্তু তেওঁলোকে 5জনে ভোট দিবলৈ নাযায়, ইয়াৰ পৰা তেওঁলোকে যিকোনো এজনক পঠিয়াব ভোটদান কৰিবৰ কাৰণে। সেই তেনেকৈ চাইনাৰ 5জন আছে, কিন্তু তেওঁলোকে যিকোনো এজনে ভোটদান কৰিব। বুজি পাইছে? এনেকৈ এজনে বছৰেকৰ তেওঁলোকে নিৰ্বাচনৰ সময়ত ভোটদান কৰিব পাৰে বুলি কৈছে। আৰু ইয়াৰ অধিৱেশন বছৰেকত এবাৰ বহে। বুজি পাইছা? এইটো মন কৰিব। এইটো হৈছে সাধাৰণ সভা। দ্বিতীয়টো অংগ হৈছে নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদ মন কৰিবা। আৰু ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ প্ৰয়োজনীয় অংগটোৰ নামেই হৈছে নিৰাপত্তা পৰিষদ। আটাইতকৈ ডাঙৰ অংগটোৰ নাম হৈছে সাধাৰণ সভা, আৰু আটাইতকৈ প্ৰয়োজনীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটোৰ নাম হৈছে নিৰাপত্তা পৰিষদ। আৰু এই নিৰাপত্তা পৰিষদ 2 ধৰণৰ সদস্যৰ দ্বাৰা গঠিত। মন কৰিবা, নিৰাপত্তা পৰিষদ 2 ধৰণৰ
স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ ইয়াৰে স্থায়ী সদস্য ৰাষ্ট্ৰ আছে স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা 5খন আৰু সেইকেইখন আছে তোমালোকৰ মই লিখিছোঁ 1 নম্বৰ আহিলে আমেৰিকা যুক্তৰাষ্ট্ৰ 2 নম্বৰ আহিলে চীন 3 নম্বৰ আহিলে ৰাছিয়া 4 নম্বৰ আহিলে গ্ৰেট ব্ৰিটেইন और 5 नंबर আহিলে ফ্ৰান্স এই 5খন আছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ এইখন স্থায়ী এই 5খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ আছে তদুপৰি বাকি যিমান বিলাক 193 খনৰ ভিতৰত 5খন মাইনাস কৰি দিও বাকি থাকিলে কিমান আৰু 5খন যদি মাইনাস কৰি দিও 193 বা কিমান থাকিব 188 খন আহিলে 188 খনৰ ভিতৰত কি আছে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 10খন অস্থায়ী টেম্পৰেৰী 10খন প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অস্থায়ীভাৱে ইয়াৰ সদস্য 2 বছৰৰ মূৰে মূৰে 10 সলনি হয় ধৰিলে আবার 10খন হল টেম্পৰেৰী 2 বছৰ থাকিলে সেই 10খন চেঞ্জ হ'ল আকৌ 10খন হল নেক্সট 2 বছৰ পিছত এনেকে 2 বছৰৰ মূৰে মূৰে সলনি হৈ থাকে অস্থায়ী বুজি পাইছা কথাটো গতিকে অস্থায়ী সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান হ'ব অস্থায়ী সদস্য ৰাষ্ট্ৰ দহখন দিয়া আছে গতিকে এই 5খন আৰু 10খন মানে 15খন সদস্য ৰাষ্ট্ৰৰ দ্বাৰা নিৰাপত্তা পৰিষদ গঠিত হয় বুজি পালা আৰু এটা ইম্পৰ্টেন্ট ইয়াৰ আছে মন কৰিবলগীয়া যে নিৰাপত্তা পৰিষদৰ এটা বিশেষ ক্ষমতা আছে নিৰাপত্তা পৰিষদৰ এই স্থায়ী সদস্য ৰাষ্ট্ৰ যে তোমালোকৰ 5খন আছিলে আমেৰিকা চীন ৰাছিয়া ফ্ৰান্স গ্ৰেট ব্ৰিটেইন বুজিলা এই 5খন সদস্য ৰাষ্ট্ৰৰ এটা বিশেষ পাৱাৰ আছে আৰু সেই পাৱাৰটো কোৱা হয় ভেটো ক্ষমতা বুজিলা নিৰাপত্তা পৰিষদৰ এই স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনে প্ৰয়োগ কৰিব পৰা বিশেষ ক্ষমতাটোৱে হৈছে ভেটো ক্ষমতা গতিকে মনত ৰাখিলেতো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰই প্ৰয়োগ কৰিব পৰা বিশেষ ক্ষমতাকে হেতু ক্ষমতা বোলে অৰ্থাৎ এই 5খন সদস্য আছে ৰাষ্ট্ৰসংঘৰ কোনো এটা সিদ্ধান্ত ল'লে নিৰাপত্তা পৰিষদ আৰু নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘই লোৱা যিকোনো এটা সিদ্ধান্ত এই 5খন সদস্য ৰাষ্ট্ৰই কি কৰিব পাৰে সিদ্ধান্ত ল'ব আৰু 5খন সদস্য ৰাষ্ট্ৰই যিটো চূড়ান্ত সিদ্ধান্ত দিব সেইটোৱে গ্ৰহণযোগ্য হ'ব
আৰু সেই যে পাৱাৰ এটা পালে নাই তেওঁলোকে কিবা এটা সিদ্ধান্ত লোৱাৰ চূড়ান্ত ফাইনেল ডিচিশ্যন এটা লোৱাৰ সেইটোকে কৈছে ভেটু পাৱাৰ বুজি পালা কথাটো অৰ্থাৎ যিকোনো এটা সিদ্ধান্ত তেওঁলোকে যিকোনো কামৰ এটা সিদ্ধান্ত লওঁতে সেই পাঁচখন সদস্য আমেৰিকা চীন ৰাছিয়া ফ্ৰান্স গ্ৰেট ব্ৰিটেইন তেওঁলোকে এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তটো তেওঁলোকৰ ফাইনেল হ'ব আৰু তেওঁলোকে সেই সিদ্ধান্ত কেঞ্চেলো কৰিব পাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে ইমানখিনি তেওঁলোকৰ পাৱাৰ আছে আৰু সেইকাৰণে সেই ক্ষমতা সেই পাৱাৰটো হৈছে সেইটো ক্ষমতা এইটো অন্য কোনো ৰাষ্ট্ৰ নাই নিৰাপত্তা পৰিষদত যিখন পাঁচখন সদস্য ৰাষ্ট্ৰ আছে স্থায়ী পাৰ্মানেণ্ট সেই পাঁচখন সদস্য ৰাষ্ট্ৰহে এই ক্ষমতাটো প্ৰয়োগ কৰিব পাৰে বুজি পালা মনত ৰাখিব লাগিব ইয়াৰ 3 নম্বৰ পিছৰটো অংগ হৈছে ন্যায় অৰ্থনৈতিক আৰু সামাজিক পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ই এটা ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ বৰ্তমান প্ৰথম অৱস্থাত ইয়াৰ সদস্য সংখ্যা 18 জন আছিল মনোনিবা অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য মেম্বাৰ প্ৰথম 18 জন আছিল কিন্তু ক্ৰমান্বয়ে এতিয়া বাঢ়ি এতিয়া বৰ্তমান ইয়াৰ সদস্য সংখ্যা হৈছে 54 জন বৰ্তমান ইয়াৰ সদস্য সংখ্যা 54 জন আৰু তেওঁলোকৰ কাৰ্যকাল হৈছে কাৰ্যকালটো 3 বছৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদটো 54 জন সদস্যৰে গঠিত হৈছে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰৰ পৰা মেম্বাৰ আহিব আৰু আহি 54 জন তেওঁলোকে গঠন হ'ব আৰু 54 জনে 3 বছৰ কাম থাকিব বুজি পালা আকৌ নেক্সট 54 জন হ'ব 3 বছৰৰ পিছত আকৌ তেওঁলোকে 3 বছৰ থাকিব এনেকৈ অৰ্থনৈতিক আৰু সামাজিক পৰিষদটো 3 বছৰৰ কাৰণে 54 জন সদস্যৰে অৰ্থাৎ 54 জন মেম্বাৰেৰে গঠিত হৈছে বুলি কৈছে ইয়াৰ কিছুমান কাম আছে আৰু এটা কাম কৰিব এই সদস্যসকলক এই 54 জন সদস্য কোনে নিৰ্বাচন কৰে বুলি কৈছে এই 54 জন সদস্যক নিৰ্বাচন কৰে নিৰাপত্তা পৰিষদ সাধাৰণ সভাই প্ৰস্তাৱ দিব আৰু সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে নিৰাপত্তা পৰিষদে তেওঁলোকক নিৰ্বাচন কৰে মানে কাক দিব সো 54 জন কোন মেম্বাৰ দিব নিৰাপত্তা পৰিষদে সিলেক্ট কৰিব গতিকে নিৰাপত্তা পৰিষদৰ এটা ক্ষমতা পাৱাৰ দিবলা নাই যে কাক সিলেক্ট কৰিব সাধাৰণ সভাই প্ৰস্তাৱ দিব যে এইবোৰ যে 54 জন সদস্য সিলেক্ট কৰিব লাগে আৰু এই পাৱাৰটা দিব নিৰাপত্তা পৰিষদৰ দিব নিৰাপত্তা পৰিষদে 3 বছৰৰ কাৰণে নিৰ্বাচন কৰিব ইয়াৰ কিছুমান কাম আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে কিছুমান কাম কৰে কি কৰে কাম বুলি কৈছে যে আন্তঃৰাষ্ট্ৰীয় যিবিলাক সামাজিক সমস্যা আছে ৰাষ্ট্ৰসমূহৰ যিবিলাক সামাজিক সমস্যা আছে যিবিলাক অৰ্থনৈতিক সমস্যা আছে বুজিলা নাই যিবিলাক সাংস্কৃতিক সমস্যা আছে শিক্ষাৰ লগত যিবিলাক সমস্যা আছে ৰাষ্ট্ৰবিলাকৰ বা স্বাস্থ্যৰ লগত যিবিলাক সমস্যা আছে এই গোটেইবিলাক সমস্যা এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদে চোৱা চিতা কৰে ধৰি লওক আমাৰ ভাৰতবৰ্ষৰে হওক বা আমেৰিকা যুক্তৰাষ্ট্ৰৰে হওক বা চীনৰে হওক বা ৰাছিয়াৰে হওক বা ফ্ৰান্সৰে হওক যিকোনো ৰাষ্ট্ৰ তেওঁলোকৰ যিবিলাক সাংস্কৃতিক দিশৰ যিবিলাক সমস্যা তেওঁলোকৰ যিবিলাক শিক্ষাৰ লগত যিবিলাক সমস্যা সামাজিক দিশৰ যিবিলাক সমস্যা ৰাজনৈতিক দিশৰ যিবিলাক সমস্যা অৰ্থনৈতিক দিশৰ যিবিলাক সমস্যা এই গোটেই সমস্যাবিলাক এই অংগটোৱে চোৱা চিতা কৰিব বুজি পালা নে তাৰ পিছত 4 নম্বৰটো ন্যায়ৰক্ষী পৰিষদ ন্যায়ৰক্ষী পৰিষদ হৈছে তোমালোকৰ যিবিলাক ন্যায় অঞ্চলৰ অন্তৰ্ভুক্ত অৰ্থাৎ অৰ্থনৈতিকভাৱে হওক সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক বা শিক্ষাৰ ক্ষেত্ৰত যিবিলাক অঞ্চল পিছপৰা বুজিলানে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সকলো ক্ষেত্ৰতে যিবিলাক অঞ্চল পিছপৰা সেই তেনেকুৱা পিছপৰা অঞ্চলৰ বাবে সেই পিছপৰা অঞ্চলসমূহ কি আছে সকলো ক্ষেত্ৰতে পিছপৰা শিক্ষাৰ ক্ষেত্ৰত হ'লেও পিছপৰা তেওঁলোকে সামাজিক ক্ষেত্ৰত হ'লেও পিছপৰা তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰত হ'লেও পিছপৰা সাংস্কৃতিক ক্ষেত্ৰতো পিছপৰা গতিকে তেনেকুৱা অঞ্চলবিলাক প্ৰত্যেক ৰাষ্ট্ৰৰ তেনেকুৱা কিছুমান অঞ্চল আছে গতিকে সেই ৰাষ্ট্ৰৰ সেই অঞ্চলবিলাকক আগবঢ়াই নিব লাগিব বুজি পালানে গতিকে সেই আগবঢ়াই নিবৰ কাৰণে তাত কিমান কাম কৰিব লাগিব শিক্ষা ক্ষেত্ৰত আগবঢ়াই নিবলৈ আমি শিক্ষাৰ কাৰণে কাম কৰিব লাগিব সাংস্কৃতিক দিশত আগবঢ়াই নিবলৈ সাংস্কৃতিক দিশত কাম কৰিব লাগিব সামাজিক দিশত আগবঢ়াই নিবৰ কাৰণে আমি সামাজিক দিশত কাম কৰিব লাগিব গতিকে এই কামবিলাক কোনে কৰিব সেই কামবিলাক কৰাৰ দায়িত্ব আছে ন্যায়ৰক্ষী পৰিষদৰ বুজি পালানে গতিকে ন্যায়ৰক্ষী পৰিষদটো সেই ন্যায় অঞ্চলৰ উন্নয়নৰ কাৰণে গঠন কৰা হৈছে বুলি কৈছে গতিকে মনত ৰাখিব ন্যায়ৰক্ষী পৰিষদ বুজি পাইছে এতিয়া গতিকে ন্যায়ৰক্ষী পৰিষদটো কাৰ কাৰণে আছে ন্যায় অঞ্চলৰ কাৰণে
ন্যাস অঞ্চলৰ উন্নয়নৰ কাৰণে গঠন কৰা ন্যাস অঞ্চল শিক্ষা ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত সকলো ক্ষেত্ৰত যিবিলাক অঞ্চল পিছপৰা তেনেকুৱা পিছপৰা অঞ্চলবিলাকক আগবঢ়াই নিবৰ কাৰণে গঠন কৰা হয় বুজি পাইছা তাৰপিছত আহিলে 5 নম্বৰ পইণ্টটো আহিলে আন্তৰ্জাতিক ন্যায়ালয় আন্তৰ্জাতিক ন্যায়ালয় অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ অধীনত যিবিলাক ৰাষ্ট্ৰ আছে 193 খন সদস্য ৰাষ্ট্ৰ আছে আৰু 193 খন সদস্য ৰাষ্ট্ৰৰ যিবিলাক ন্যায়িক সমস্যা গোচৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ মাজত সংঘাত হ'ল যুদ্ধ তেওঁলোকৰ মাজত কিবা খেলিমেলিৰ সৃষ্টি হ'ল শান্তি ব্যাঘাত হোৱাৰ কিছুমান সমস্যা হ'ল তেনেকুৱাবিলাকৰ ক্ষেত্ৰত ইখন ৰাষ্ট্ৰক কি হ'ব গোচৰ দিব পাৰে কেছ দিব পাৰে গতিকে সেই ৰাষ্ট্ৰসংঘৰ অধীনত ধৰি লোৱা যেনে আমাৰ যদি কিবা যদি সমস্যা হয় আমি কি কৰোঁ আদালতৰ কাষ চাপিব লাগে হয় নহয় সেই তেনেদৰে ৰাষ্ট্ৰসমূহে তেওঁলোকৰ সমস্যা যদি কাৰ ওচৰ চাপিব গোচৰবিলাক দিব কেছবিলাক দিব পাৰে গতিকে ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ অন্য যিবিলাক ৰাষ্ট্ৰ আছে তেওঁলোকে তেওঁলোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ গোচৰসমূহ নিষ্পত্তি কৰিবৰ কাৰণে অনুষ্ঠান হৈছে আন্তৰ্জাতিক ন্যায়ালয় বুজি পালানে যে এয়া কোৱা হয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ বুলি কোৱা হৈছে বুজি পালানে গতিকে আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ বুলি কোৱা হয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ বুলি কোৱা হয় আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি বুলি যদি কোনো প্ৰশ্ন আহে তেন্তে কিবা আন্তৰ্জাতিক ন্যায়ালয় মনে ৰাখিব আন্তৰ্জাতিক ন্যায়ালয়ত মুঠতে 15জন ন্যায়াধীশ থাকে মনে ৰাখিবা 15 গৰাকী ন্যায়াধীশ থাকে অৰ্থাৎ 15জন ন্যায়াধীশৰ দ্বাৰা আন্তৰ্জাতিক ন্যায়াধীশ মানে জাজ বুজি পালানে জাজ থাকিব 15জন আৰু এই আন্তৰ্জাতিক ন্যায়ালয় 15জন ন্যায়াধীশৰ দ্বাৰা গঠিত আৰু ইয়াৰ মূল কাম হৈছে ৰাষ্ট্ৰসমূহে যিমানবিলাক কেছ দিব সেইটো মই প্ৰথমে ক'লোঁ যে ৰাষ্ট্ৰবিলাকে যেতিয়া কেছ দিব ৰাষ্ট্ৰ কোনো এখন ৰাষ্ট্ৰৰ ওপৰত যে আমাৰ ৰাষ্ট্ৰখনে মোক শান্তি শৃংখলা ব্যাহত কৰিছে বোলে ভাৰতবৰ্ষকে ৰাষ্ট্ৰসংঘৰ ওপৰত বোলে এটা গোচৰ দিলে যে পাকিস্তানে বোলে আমাৰ ওপৰত আক্ৰমণ কৰি আছে আমাৰ শান্তি শৃংখলা ব্যাঘাত কৰিছে তেতিয়া সেই কেছৰ ওপৰত ভিত্তি কৰি আন্তৰ্জাতিক ন্যায়ালয়ে এটা সিদ্ধান্ত ল'ব যে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুজি পালা এইটো বিচাৰ কৰিব সেইটো হৈছে আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম বুজি পালা এটা কথাটো এতিয়া শেষৰ নম্বৰত আহিলে সচিবালয় 6 নম্বৰত আহিলে সচিবালয় আমাৰ একেবাৰে শেষৰ অন্তিম নম্বৰ নাম ৰাষ্ট্ৰসংঘৰ শেষ নম্বৰ নাম আৰু সচিবালয় কোৱা হয় ৰাষ্ট্ৰসংঘৰ প্ৰাণ কেন্দ্ৰ ৰাষ্ট্ৰসংঘৰ প্ৰাণ কেন্দ্ৰ বুলি কোৱা হৈছে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যিমানবিলাক কাম কাজ হয় এই কাম কাজবিলাক কোনে সমাধান কৰিব ক'ত সমাধান হ'ব সাধাৰণ সভাই কিবা এটা কাম কৰিলে নিৰাপত্তা পৰিষদে কিবা এটা কাম কৰিলে আন্তৰ্জাতিক ন্যায়ালয়ে কাম কৰিলে আদালতে কৰিলে এই গোটেই কামখিনি কাৰ তদাৰকত হ'ব এজন ব্যক্তি থাকিব লাগিব নেতৃত্বত আৰু সেই হৈছে সচিবালয় এটা হৈছে এটা কাৰ্যালয় আৰু সেই সচিবালয়ত এজন মুৰব্বী থাকে আৰু তেওঁক কোৱা হয় মুৰব্বীজনক সচিব প্ৰধান মুৰব্বীগৰাকী হৈছে সচিব প্ৰধান অৰ্থাৎ সচিবালয়ত যিগৰাকী মুৰব্বী থাকে তেওঁ সচিব প্ৰধান আৰু সেই সচিব প্ৰধানজনে গোটেই কামবিলাক তদাৰক কৰিব বুলি কৈছে বুজি পালা তেওঁ তদাৰক কৰিব এতিয়া সচিব প্ৰধানজনক কোনে নিয়োগ কৰিব এইটো মনত ৰাখিবা সচিব প্ৰধানজনক সাধাৰণ সভাৰ অনুমোদন ক্ৰমে অৰ্থাৎ নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই নিৰ্বাচন কৰে বুজি পালানে তোমালোকৰ কিতাপতো দিয়া আছে তোমাৰ চাই ল'ব পৰা
যে ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ অনুসৰি সচিব প্ৰধানজনক নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা আছে। বুজিপালানে? নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণভাৱে সচিব প্ৰধানজনক নিয়োগ কৰে বুলি। গতিকে তোমাৰ সচিব প্ৰধানজনক নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই নিয়োগ কৰে। আৰু সেই সচিব প্ৰধানজনৰ নাম কাৰ্যকাল হৈছে তেওঁৰ কাৰ্যকাল অৰ্থাৎ তেওঁ কিমান বছৰ থাকিব? 5 বছৰ। তেওঁ 5 বছৰৰ কাৰণে সচিব প্ৰধানজনে কাৰ্যকালত থাকিব। বুজিবা? এটা অনুমান কৰিবা, আমাৰ ৰাষ্ট্ৰসংঘ যিটো অনুষ্ঠান আছে সেই ৰাষ্ট্ৰসংঘ অনুষ্ঠানটোত প্ৰথম যেতিয়া 1945 গঠন হৈছিলে, 1945 যেতিয়া প্ৰথম গঠন হৈছিলে 24 অক্টোবৰ দিনাখন, তেতিয়া সচিব প্ৰধান আছিল। সচিবালয়ৰ কাৰ্য কামখিনি চোৱা চিতা কৰিবৰ কাৰণে। গতিকে সেই সময়ত যিগৰাকী সচিব প্ৰধান নিয়োগ হৈছিল সেইজন আছিলে প্ৰথমজন সচিব প্ৰধান। আৰু তেওঁৰ নাম আছিল, তেওঁ নৰৱে দেশখনৰ আছিলে, আৰু তেওঁৰ নাম আছিল ট্ৰাইভ হালদান্দি। গতিকে মনত থবা, ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধানৰ নাম হৈছে সচিব প্ৰধান ট্ৰাইভ হালদান্দি। ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধানৰ নাম কি? ট্ৰাইভ হালদান্দি। তেওঁ নৰৱেৰ হয়। নৰৱে দেশৰ মনত থাকিব। বৰ্তমান তেনেকৈ ইজনৰ পিছত ইজনকৈ আমাৰ সচিব প্ৰধান তেওঁলোকে 5 বছৰ কাৰণে থাকে, 5 বছৰ পিছত সলনি হৈ যায়। গতিকে এনেকৈ আমাৰ সচিব প্ৰধানবিলাক সলনি হৈ থাকে 5 বছৰ মূৰে মূৰে। আৰু বৰ্তমান আমাৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নাম হৈছে, বৰ্তমান যিজন সচিব প্ৰধান তেওঁ 2018-19 চনত নিয়োগ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে। আৰু তেওঁৰ নাম হৈছে এন্টনিও গুটেৰেছ। বৰ্তমান সচিব প্ৰধান। এন্টনিও গুটেৰেছ মনত থাকিব। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নাম। ঠিক আছে? ইয়াৰ আগত কিন্তু বেন কি মুন আছিল। বেন কি মুন কিন্তু তোমালোকৰ কিতাপত এটা কথা মনত কৰিবা, ইয়াত দিয়া আছে যে বৰ্তমান সচিব প্ৰধানগৰাকী হ'ল দক্ষিণ কোৰিয়াৰ বেন কি মুন। 2007 চনৰ 1 জানুৱাৰীৰ পৰা এইজনৰ সচিব প্ৰধানে এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি আছে বুলি দিছে। কিন্তু সেইটো তেওঁৰ কাৰ্যকাল 2007 চনৰ পৰা আছিলে। 7ৰ পৰা 5 বছৰ কিমান? 7 আছে 12, হয় নহয়? 2007ৰ পৰা যদি হয় 2012-13 তেওঁৰ কাৰ্যকাল শেষ হৈছে, হয় নহয়? তাৰপিছতে বেন কি মুনে আকৌ পাইছিলে 13ৰ পৰা আকৌ তেওঁ 17-18লৈকে তেওঁ কাৰ্যকাল নাপালে ৰিপিট বেন কি মুন। তাৰপিছত কি হ'ল, তেওঁ দুবাৰ কাৰ্যকাল, 5 বছৰ যদি হয় 5 বছৰ তেওঁ দুবাৰ কাৰ্যকাল থাকিলে। আৰু দুবাৰ কাৰ্যকাল থকাৰ পিছত কি হ'ল, তেওঁৰ স্থানত এন্টনিও গুটেৰেছ 17-19 চনত। আৰু বৰ্তমান তেওঁ এতিয়া কাৰ্যকালত আছে। গতিকে বেন কি মুনৰ পিছতে তোমালোকৰ এন্টনিও গুটেৰেছ। গতিকে তোমালোকৰ বৰ্তমান সচিব প্ৰধানৰ নাম যদি আহে বেন কি মুন নহয়, কি হ'ব? এন্টনিও গুটেৰেছ। ঠিক আছে? গতিকে তোমালোকৰ ইয়াৰ পিছত আমি অন্যান্য কিছুমান অভিকৰণ আছে, আৰু সেই অভিকৰণসমূহৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত। তোমালোকে এইখিনি ভালধৰণে মনোযোগ দি পঢ়িবা। ধন্যবাদ।